নিজ মাতৃৰ লগত তুলনা কৰিলে বেয়া পায় কন্যা কমলিকা কাশ্যপে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপে জনায় যে ভিতালী দাস এগৰাকীয়েই। মই তেওঁৰ কন্যাহে, মাৰ লগত তুলনা মোৰ কেতিয়াও নাহে। ভিতালী দাস এগৰাকীয়ে, মোৰ মাতৃ এগৰাকীয়ে। মই তেখেতৰ কন্যা। এটা থাকে ন, ব্লাডত কিবা এটা বস্তু থাকিবই, গাব পাৰা বা কিবা কৰিব পাৰা, তাতে মোৰ মা। সেয়েহে ভইচটো অলপ হ'লেও মিল হ'ব। কিন্তু ভিতালী দাস এগৰাকীয়ে, তেওঁ যে 100 বছৰৰ পিছত এগৰাকী ভিতালী দাসৰ জন্ম হয়, 100 বছৰৰ পিছত এগৰাকী জুবিন গাৰ্গৰ জন্ম হয়, 100 বছৰৰ পিছত ভূপেন হাজৰিকাদেৱৰ জন্ম হয়। তেনেস্থলতে তেওঁলোকৰ নিচিনা ব্যক্তিৰ লগত মোৰ কেতিয়াও ক'ব গ'লে কম্পেৰিজন কেতিয়াও নহয়। ন' ডাউট মই তেখেতৰ কন্যা হয়, মই ভিতালী দাসৰ কন্যা। মই তেখেতৰ গীতসমূহলৈ আগুৱাইহে গৈ আছোঁ, কিন্তু তেখেতৰ নিচিনা হ'বলৈ 1% যদি হৈ যাওঁ বহুত ডাঙৰ কথা মোৰ বাবে। কিন্তু এইটোৱে কথা, আচলতে যোনটো কম্পেৰিজন যোনটো সেইটো আহিবই, মই এইটো জানাই আছে। মই যেতিয়াৰ পৰা গীত গাবলৈ আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা এই কম্পেৰিজনটো আছে। কিন্তু এটাই কথা যে ভিতালী দাস এগৰাকী, মই কমলিকা কাশ্যপ। বাকী মই ভিতালী দাসৰ কন্যা হিচাপে সকলোতে জনাজাত, আৰু সেইটো মোৰ বাবে খুবেই ডাঙৰ এটা গৌৰৱান্বিত কথা মোৰ বাবে। প্ৰথম বৰ্ষত আমি তৰালী মাহীক দিছিলোঁ, দ্বিতীয় বৰ্ষত তাৰে পিছৰ বৰ্ষটোত আমি দিছিলোঁ আপোনাৰ জুবলি মাহী, তাৰপিছত দিছিলোঁ আমি বিমান বৰুৱাদেৱক, আৰু যোৱা বছৰত আমি দিলোঁ নিৰ্মালী মাহীক। এইবছৰ আমি দীপলিনা বাক লৈছোঁ। আচলতে এইবাৰ আমি ৰাখিছোঁ অলপমান নৱপ্ৰজন্মৰ যিমানখিনি আছে তেওঁলোকক আমি ৰাখিছোঁ। বিশেষকৈ ক'ব গ'লে উত্তৰ গুৱাহাটী সাংবাদিক সংস্থাই এই আয়োজনটো কৰিছে। তাৰ বাবে উত্তৰ গুৱাহাটী সাংবাদিক সংস্থাক মই বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ আজিৰ এই অনুষ্ঠানটিৰ বাবে। আচলতে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাটো খুব ভাবিব পাৰাহে, কিন্তু প্ৰেক্টিকেলি কৰাটো খুব টান। যিহেতুকে মানুহ গোটাই এনেকুৱা অনুষ্ঠান এটি আয়োজন কৰাটো খুবেই টান, তাতে আকৌ বিহুৰ মাজত বিশেষকৈ। আৰু আজি 21 এপ্ৰিল মাৰ মৃত্যু তিথিতে এই অনুষ্ঠানটি আয়োজন কৰা যায়। আৰু তাৰ লগতে এটা কথা মই জনাবলৈ বিচাৰিম যে মই অসম ভিত্তিত ভিতালী দাসৰ গীতৰ আধাৰত এটা প্ৰতিযোগিতা আয়োজন কৰিম। তাতেও উত্তৰ গুৱাহাটী সাংবাদিক সংস্থাৰ মই সহযোগিতা লাভ কৰিম বুলি আশাবাদী। ভিতালী দাস এগৰাকীয়ে, মোৰ মাতৃ এগৰাকীয়ে। মই তেখেতৰ কন্যা। এটা থাকে ন, ব্লাডত কিবা এটা বস্তু থাকিবই, গাব পাৰা বা কিবা কৰিব পাৰা, তাতে মোৰ মা। সেয়েহে ভইচটো অলপ হ'লেও মিল হ'ব। কিন্তু ভিতালী দাস এগৰাকীয়ে, তেওঁৰ আজি গৌতম মামাই এটা কথা ক'লে যে 100 বছৰৰ পিছত এগৰাকী ভিতালী দাসৰ জন্ম হয়, 100 বছৰৰ পিছত এগৰাকী জুবিন গাৰ্গৰ জন্ম হয়, 100 বছৰৰ পিছত ভূপেন হাজৰিকাদেৱৰ জন্ম হয়। তেনেস্থলতে তেওঁলোকৰ নিচিনা ব্যক্তিৰ লগত মোৰ কেতিয়াও ক'ব গ'লে কম্পেৰিজন কেতিয়াও নহয়। ন' ডাউট মই তেখেতৰ কন্যা হয়, মই ভিতালী দাসৰ কন্যা। মই তেখেতৰ গীতসমূহলৈ আগুৱাইহে গৈ আছোঁ, কিন্তু তেখেতৰ নিচিনা হ'বলৈ 1% যদি হৈ যাওঁ বহুত ডাঙৰ কথা মোৰ বাবে। কিন্তু এইটোৱে কথা, আচলতে যোনটো কম্পেৰিজন যোনটো সেইটো আহিবই, মই এইটো জানাই আছে। মই যেতিয়াৰ পৰা গীত গাবলৈ আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা এই কম্পেৰিজনটো আছে। কিন্তু এটাই কথা যে ভিতালী দাস এগৰাকী, মই কমলিকা কাশ্যপ। বাকী মই ভিতালী দাসৰ কন্যা হিচাপে সকলোতে জনাজাত, আৰু সেইটো মোৰ বাবে খুবেই ডাঙৰ এটা গৌৰৱান্বিত কথা মোৰ বাবে। প্ৰথম বৰ্ষত আমি তৰালী মাহীক দিছিলোঁ, দ্বিতীয় বৰ্ষত তাৰে পিছৰ বৰ্ষটোত আমি দিছিলোঁ আপোনাৰ জুবলি মাহী, তাৰপিছত দিছিলোঁ আমি বিমান বৰুৱাদেৱক, আৰু যোৱা বছৰত আমি দিলোঁ নিৰ্মালী মাহীক। এইবছৰ আমি দীপলিনা বাক লৈছোঁ। আচলতে এইবাৰ আমি ৰাখিছোঁ অলপমান নৱপ্ৰজন্মৰ যিমানখিনি আছে তেওঁলোকক আমি ৰাখিছোঁ। বিশেষকৈ ক'ব গ'লে উত্তৰ গুৱাহাটী সাংবাদিক সংস্থাই এই আয়োজনটো কৰিছে। তাৰ বাবে উত্তৰ গুৱাহাটী সাংবাদিক সংস্থাক মই বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ আজিৰ এই অনুষ্ঠানটিৰ বাবে। আচলতে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাটো খুব ভাবিব পাৰাহে, কিন্তু প্ৰেক্টিকেলি কৰাটো খুব টান। যিহেতুকে মানুহ গোটাই এনেকুৱা অনুষ্ঠান এটি আয়োজন কৰাটো খুবেই টান, তাতে আকৌ বিহুৰ মাজত বিশেষকৈ। আৰু আজি 21 এপ্ৰিল